আমাৰ কাৰণে স্বাস্থ্য অত্যন্ত গুৰুত্বপূৰ্ণ কোৱা হয় যে ভাৰতবৰ্ষ ইয়াং পপুলেশ্যনৰ দেশ বুলি কোৱা হয় মানে আমাৰ দেশত 25 পৰা 35 বছৰৰ মানুহ যিমান আছে ল'ৰা ছোৱালী যিমান আছে পৃথিৱীৰ ক'তো কিমান নাই এতিয়া যদি আমি আমেৰিকাত চাওঁ তাৰ হয়তো এভাৰেজ বয়স 45-50 বছৰ হ'ব ইউৰোপত আৰু বেছি তেতিয়া 50 বছৰৰ মানুহজনে কাম কম কৰিব পাৰে ইয়াং পপুলেশ্যন য'ত আছে কাম বেছি কৰিব পাৰে yes we have young population but যদি আমাৰ স্বাস্থ্য ভাল নহয় how we will perform আমাৰ কাৰণে সকলে যদি ইকনমিক ওয়াৰ্ল্ডখনৰ কথা আমি ভাবো ইকনমিক্সত কোৱা হয় আমাৰ কাৰণে এই ইয়াং পপুলেশ্যন আমাৰ কাৰণে আশীৰ্বাদ বুলি কয় ভাৰতবৰ্ষৰ কাৰণে আশীৰ্বাদ মানে কাম কৰা মানুহ ভাৰতবৰ্ষত বহুত দেশতকৈ বেছি কিন্তু এই কাম কৰা মানুহখিনি যদি আকৌ কৈছো বেমাৰী হয় তেতিয়া এইটো আশীৰ্বাদ নহয় অভিশাপে হ'ব গতিকে আমাক কি লাগিব হস্পিটেল লাগিব আমাক কি লাগিব ডক্টৰ লাগিব আমাক নাৰ্ছ বাইদেউহঁতক লাগিব আশা কৰ্মী বাইদেউহঁতক লাগিব আমাৰ MPW লাগিব আমাৰ গোটেই সিস্টেমটো ষ্ট্ৰং কৰিব লাগিব এই সিস্টেমটো আগতকৈ বহুত ষ্ট্ৰং কৰিছো আমি কেনেকৈ আগতে যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰখন আহা নাছিল তাৰ আগত অসমত মেডিকেল কলেজ আছিল মাত্ৰ 6খন ডিব্ৰুগড়ত এখন শিলচৰত এখন তাৰপাছত গুৱাহাটীত এখন যোৰহাটত হ'ল এখন 6 চনত আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া স্বাস্থ্যমন্ত্ৰী হ'ল তাৰ পাছত 3খন হ'ল মানে 2006 চনৰ আগলৈকে মাত্ৰ 3খন চিকিৎসা মহাবিদ্যালয় আছিল তাৰপাছত হ'ল যোৰহাট তাৰপাছত হ'ল তেজপুৰ তাৰপাছত হ'ল বৰপেটা সেই গোটেইখিনি সময়খিনিতেই বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল তথাপিতো যিমানখিনি ইচ্ছা সিমানখিনিতো কৰিব পৰা নাছিল এইবাৰ আহিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিলি 4.5 বছৰত 8খন মেডিকেল কলেজ বনাই পেলালো আমি ইনক্লুডিং চাংচাৰী এইমছ এতিয়া এই যে মেডিকেল কলেজ বনোৱাৰ কথাটো মোক কোনোবাই এদিন মোৰ মনত আছে হয়তো তিনিচুকীয়াৰ আমি মেডিকেল কলেজ আধাৰশিলা কৰাৰ সময়ত নেকি কোনোবা এজন মানুহে ফেচবুকত লিখিছে মই চিনি পোৱা নগাঁৱৰ ল'ৰাজন সাংবাদিক তেখেতে কৈছে যে ঢাকা কেইখনকে আমি ভালকে ৰাখিব পৰা নাই নতুন মেডিকেল কলেজৰ কি দৰকাৰ আচলতে এইটো নহয় মেডিকেল কলেজ লাগিব ভালো কৰি ৰাখিব লাগিব উপদেশটো এনেকুৱা হ'ব লাগে নতুন মেডিকেল কলেজ বনক আৰু ভালকৈ ৰাখক উপদেশটো নাই কৰিব লাগিব মেডিকেল কলেজ কিয় লাগে আমি এই মুহূৰ্তত আমি 6খন মেডিকেল কলেজ তাই ডিফুখন এবাৰ ষ্টাৰ্ট হ'ল 6খন মেডিকেল কলেজত আমি কিমান পাওঁ 726 জন ডক্টৰ পাওঁ মাত্ৰ 726 জন ডক্টৰ পাওঁ তাৰে 45% 50% ডক্টৰে ক'ত গুচিতে স্পেচিয়েলিষ্টৰ সংখ্যা আৰু কম গতিকে আমি গাইনী ডক্টৰ বিচাৰি হাহাকাৰ কৰি ফুৰিব লাগে এনাস্থেচিষ্ট বিচাৰি হাহাকাৰ কৰি ফুৰিব লাগে এইটোৰ পৰা পৰিত্ৰাণ পাবলৈ আমাক মেডিকেল কলেজ দিছিল এতিয়া যে আমাৰ 8খন মেডিকেল কলেজৰ কাম চলি আছে 7খন ডিফু অলৰেডি হৈ গ'ল গতিকে 7খন মেডিকেল কলেজৰ কাম চলি আছে 7খন ষ্টাৰ্ট হ'ল তো তেতিয়া ডক্টৰৰ সংখ্যা কিমান হ'বগৈ আজিৰ পৰা 5 বছৰ পাছত অসমত ডক্টৰ 2200 হ'ব আকৌ এবাৰ আমি কি কৰিম অহা মাহত আমি আপোনালোকৰ ওচৰৰ সোণাৰীত মেডিকেল কলেজ আৰম্ভ কৰিম ইয়াৰ পৰা কিমান 30 কিলোমিটাৰ 35 কিলোমিটাৰ তাৰপিছত আমি গোৱালপাৰাত আৰম্ভ কৰিম বিশ্বনাথ চাৰিআলিত আৰম্ভ কৰিম সৰ্বানন্দ প্ৰত্যেকখন জিলাত এখন মেডিকেল কলেজ হ'ব লাগে তেতিয়া মানুহৰ কষ্ট নাইকিয়া হৈ যাব ডিব্ৰুগড় মানুহে যাব আপোনালোক ডিব্ৰুগড়লৈকে যাব লাগিব তিনিচুকীয়াটো হৈ গ'ল যে তিনিচুকীয়া থাকিব শিৱসাগৰত এতিয়া সোণাৰীত হৈ গ'ল শিৱসাগৰটো ভৱিষ্যতে কৰিব লাগিব যোৰহাটত আছেই গোটেই কথাটো চিন্তা কৰি চাওক গোলাঘাটত এখন লাগে নগাঁৱত হৈ গ'ল মৰিগাঁৱত এখন লাগে মৰিগাঁৱত অহা বছৰ আমি বনাম গুৱাহাটীত আছেই নলবাৰীত আছেই নলবাৰীত হৈ আছে গুৱাহাটীত 2 নম্বৰ এখন হ'ব এতিয়া আকৌ চাংচাৰীতটো এইমছ আছেই মেডিকেল কলেজ হ'লেহে ডক্টৰ হ'ব আৰু ইয়াত গাঁৱত যে ডক্টৰ নাইকিয়া পৰিৱেশটো নাইকিয়া হৈ যাব ঔষধটো আমি ফ্ৰী দিয়ে আছোঁ এতিয়া ঔষধ ফ্ৰী দিয়ে আছোঁ ফ্ৰী ডায়েলাইচিছ কৰি আছোঁ কিডনি বেমাৰৰ ফ্ৰী ডায়েলাইচিছ কৰোঁ আমি 450 তেজৰ টেষ্ট কৰোঁ 1100খন হস্পিটেলত যিমান কাম কৰিছোঁ মেডিকেল ডিপাৰ্টমেণ্টত কোনো ভাবিবও নোৱাৰে
অটল অমৃত অভিযান আপোনালোকে শুনিছে নহয় প্ৰত্যেকজন মানুহৰ হাতত কাৰ্ড আছে 92% মানে অলমষ্ট প্ৰত্যেকজনৰ আছে 2 লাখ টকালৈকে 12টা বেমাৰৰ ট্ৰিটমেণ্ট ফ্ৰী আমাৰ ইয়াতে আমাৰ বাগানবিলাকৰ কাৰণে MMU আছে মোবাইল মেডিকেল ইউনিট এই কথাবিলাকতো আগতে নাছিলে বাগানৰ মহিলাসকল গৰ্ভৱতী হয় 12,000 টকা আমি সেই 10 মাহত দিওঁ এই কথা বতৰাবিলাক আগতে কোনো চিন্তা কৰা নাছিলে কোভিডৰ সময়ত গোটেই স্বাস্থ্য বিভাগটোৱে কেনেকৈ কষ্ট কৰিছিল অসমৰ মানুহক বচাবলৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ তত্ত্বাৱধানত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দিনে ৰাতিয়ে সকলোৱে কাম কৰিছে দিনে ৰাতি আমিতো 4 মাহমান খোৱাই নাছিলোঁ 4 মাহমান খোৱা পাহৰি গৈছিলোঁ গতিকে আজি চাওক অসমৰ মৃত্যুৰ হাৰ সৰ্বভাৰতৰ সকলোতকৈ কম কোভিডৰ মৃত্যুৰ হাৰ সকলোতকৈ কম আৰু ৰিকভাৰী ভাল হোৱাৰ সংখ্যা ভাৰতবৰ্ষৰ সকলোতকৈ বেছি মাত্ৰ কালি 7,500 পেচেণ্ট এক্টিভ পেচেণ্ট আছে এক্টিভ পেচেণ্ট 7,500 আছে কালি 96% পেচেণ্ট এতিয়া সুস্থ হৈ গ'ল ভাৰতবৰ্ষৰ ক'তো হোৱা নাই এতিয়াই আনন্দ কৰিব পৰা ফূৰ্তি কৰিব পৰা কৃতিত্ব দাবী কৰিব পৰা পৰিৱেশ নহয় কালি কি হয় নাজানো কিন্তু আজিলৈকেতো ভাৰতবৰ্ষৰ ভিতৰত আমি 1 নম্বৰত আছোঁ কিয় আমাৰ প্ৰত্যেকজন মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা মইতো সৰু অংশ পীযুষ হাজৰিকা এই আমাৰ কৃতিত্ব নহয় এই কৃতিত্ব ডক্টৰসকলৰ এই কৃতিত্ব নাৰ্ছ বাইদেউসকলৰ MPW সকলৰ আমাৰ জইণ্ট ডাইৰেক্টৰ বাইদেউৰ আমাৰ এণ্ট্ৰেন্স ছিষ্টেমটোৰ ডিষ্ট্ৰিক্ট প্ৰশাসনৰ জিলা প্ৰশাসনে অসমৰ ডাঙৰীয়াৰ যিসকল সমৰ্থক বিশেষকৈ বাংলাদেশী সমৰ্থক এতিয়া যে পাকিস্তানৰো সমৰ্থক হৈ গ'ল আজিৰ পৰা জল পটকৈ ওলাই গ'ল এই কথাবিলাক আমি আগৰ পৰাই কৈ আছিলোঁ তেওঁলোকৰ চৰিত্ৰ তেওঁলোক ভাৰতীয় নহয় তেওঁলোকে ভাৰতীয় বা অসমীয়া বুলি ভাবিবই নোৱাৰে তেওঁলোক সঁচাকৈ পাকিস্তানী হয় আৰু ভাৰতবৰ্ষৰ শত্ৰু হয় আজি তেওঁলোকে পাকিস্তান জিন্দাবাদ দি এই কথা প্ৰমাণ কৰিছে আগতেও ক'ৰবাত বদৰুদ্দিন আজমলৰ মিটিঙত আমি পাকিস্তানী ফ্লেগ দেখা পাওঁ কিন্তু আজি একেবাৰে চূড়ান্ত পৰ্যায়লৈকে গৈ পাকিস্তান জিন্দাবাদ দিছে পাকিস্তান জিন্দাবাদ মানে কি ভাৰত মুৰ্দাবাদ অসম মুৰ্দাবাদ তাৰ পৰা আমি অসমীয়া ৰাইজক বচাব লাগিব তেওঁলোকে অসম মুৰ্দাবাদ দিয়ে তেওঁলোকে ভাৰতবৰ্ষ মুৰ্দাবাদ দিয়ে জিন্দাবাদৰ বিপৰীতে মুৰ্দাবাদ গতিকে তেওঁলোকে আমাক মুৰ্দাবাদ দিছে গতিকে আমি এই বিলাকৰ পৰা এই জাতিটোৰ পৰা আমাক নিজক বচাব লাগিব এই পাকিস্তান ছাপোৰ্টাৰৰ যিটো জাতি তেওঁলোকৰ পৰা অসমীয়া জাতিক বচাব লাগিব ভাৰতীয়ক বচাব লাগিব কংগ্ৰেছ দলে তেওঁলোকৰ লগত মিলিছে যে কংগ্ৰেছ দলো পাকিস্তানৰ সমৰ্থক এই কথা দিনৰ পোহৰ দৰে সত্য কিন্তু এটা কথা কৈছোঁ সকীয়াই দিছোঁ তেওঁলোকে সাহসো কৰিব নোৱাৰিব অসমীয়া জাতিক চকু আঙুলি টোৱাবলৈ অসমীয়াক বা খিলঞ্জীয়াক যদি তেওঁলোকে কিবা অপকাৰ কৰিবলৈকে চেষ্টা কৰে কঠোৰ হাতেৰে দমন কৰা হ'ব